নাজানো কিয় এই কেছটোত তুমি টোটেলি ফেইল হ'ল এইকাৰণে নহয়তো যে এই কেছটোৰ লগত এটা তোমাৰ পাৰ্চনেল এংগেল জড়িত হৈ আছে মোৰ জন্মদিন কেতিয়া কোনে জানিব যিয়ে জানিব লাগিছিল সিয়ে নাজানে আৰু কিয় নাজানে সেয়া মই নাজানো নাই এইবোৰ বাধা মই মানি ল'ব নোৱাৰো কি কৰিবা তুমি মই বিদিশাক বিয়া পাতিমেই আপুনি জন্মদিনটো কৈ দিলে তাই স্বীকাৰ কৰি ল'লেহেঁতেন যে আপুনি তাইৰ মা বুলি মাতিলেহেঁতেন তাই আপোনাক ডিপাৰ্টমেণ্টৰ পৰা মোক জনাই দিয়া হ'ল যে এই কেছটোত মই টোটেলি ফেইলিয়াৰ নাই একোৱে মনলৈ নাহে আচলতে সাংঘাতিক টেনশ্যনৰ মাজত ঘটনাবোৰ ঘটিছিল যে কেলেণ্ডাৰৰ দিন বাৰ চব মগজৰ পৰা উৰি গৈছিল মাজনী দেউতা কেঁচুৱাটো ক'ত এতিয়ালৈকে মোৰ কোচত দিয়া নাই যে কেঁচুৱাটো মৰিল মাজনী এইমাত্ৰ তাইক পুতি থৈ আহিছো নিদিতা তোমাক এটা কেছৰ পৰাহে আঁতৰাই দিয়া হৈছে আৰু বহু কেছ পৰি আছে নহয় তোমাৰ টেবুলত সেইবোৰ ছল্ভ কৰিবা মই উকিলৰ চাকৰি নকৰোঁ পল্লৱ যে কেছৰ চিন্তাত পাগল হৈ মৰিম কিন্তু কিবা এটা কেছত ফেইলিয়াৰ হোৱাটো মোৰ কেৰিয়াৰৰ কাৰণে কিমান ডাঙৰ ছেটবেক সেইটো কেৱল মই অনুভৱ কৰিব পাৰোঁ আনে সেয়া বুজি নাপায় কিমান লাজ পাইছোঁ এছ পি ছাৰৰ আগত তেওঁ ভাবিছে বেদান্তৰ কেছটো মই পাৰ্চনেলি ডিল কৰিছোঁ আৰু সেইকাৰণে আগুৱাব পৰা নাই দিনে ৰাতিয়ে কিমান কষ্ট কৰি দৌৰি ফুৰিছোঁ বেদান্তৰ পাছে পাছে মুহূৰ্তৰ ভিতৰতে চব মিনিংলেছ হৈ গ'ল দেউতাই ঠিকেই অনুমান কৰিছিল বেদান্তৰ কেছটোৱে মোৰ কেৰিয়াৰত এটা দাগ লগাই থৈ যাব এতিয়া কি কৰিম বুলি ভাবিছা তুমি মই ভাবিবলৈ বাদ দিছোঁ পল্লৱ মই ঠিক কৰিছোঁ এতিয়াৰ পৰা আৰু কোনো কথালৈ মই বৰ বেছি চিন্তা ভাৱনা কৰি নাথাকোঁ বৰ বেছি ইম'চনেলো নহয় প্ৰমাণ হৈ গ'ল যে ইমান দিনে দেউতাই যিবোৰ কথা কৈ আহিছিল সেই সকলোবোৰ কথাই শুদ্ধ আৰু মই ভাবি অহা কথাবোৰ চব ভুল গতিকে এতিয়াৰ পৰা মই আৰু একো নাভাবোঁ দেউতাই যি কৰিবলৈ কয় মই সেয়াই মানি চলিম দেউতাৰ এটা শব্দৰো বিৰোধিতা নকৰোঁ মই কিন্তু তোমাৰ ভাইৰে খাটাং কৰি পেলাইছে যে সি তোমাৰ দেউতাৰে কথা মানি নচলে সেই ছোৱালীজনী সি বিয়া পাতিবই দেউতাই সেয়া হ'বলৈ নিদিয়ে আৰু ৰূপমে দেউতাৰ বিৰুদ্ধে যাবলৈ সাজু হৈছে ভাইটিয়ে তেনেকুৱা কাম কৰিব নোৱাৰে সি খাটাং কৈছে সি তেনে কিবা এটা কৰিবই হেল্ল' হেল্ল' দাদা মই ৰূপমে কৈছোঁ কোৱা কিয় ফোন কৰিলা আপুনি মোৰ দেউতাৰ লগত এবাৰ কথা পাতিব লাগিব আপুনি মানুহক খুব ভালকৈ বুজাব জানে আপুনি দেউতাৰ লগত এবাৰ কথা পাতিব লাগিব কিন্তু তোমাৰ দেউতাইতো মোক চিনি নাপায় এইবোৰ কথা তেওঁ কিয় পাতিব মোৰ লগত আৰু পাতিলে যেনিবা তেওঁ মোৰ কথা কিয় শুনিব শুনে নে নুশুনে সেইটো মই নাজানো শেষবাৰৰ কাৰণে এটা চেষ্টা কৰিব খুজিছোঁ যাতে বিয়াখন ঘৰুৱাভাৱে পাতিব পাৰোঁ যদি আপোনাৰ বুজনি দেউতা বুজি নাপায় তেতিয়াহ'লে উপায় নাই মই নিজে আগবাঢ়িব লাগিব প্লিজ মামা মনত পেলাবলৈ চেষ্টা কৰা ন মাইনাৰ জন্মদিনা বা তাৰ আগে পাছে কিবা উৎসৱ পৰ্ব নাছিল নেকি মনত নাই নহয় মনত পেলোৱা মামা মাইনাৰ তাইৰ জন্মদিনটো সুধিছে এনেই দিন এটা কেনেকৈ কৈ দিওঁ বাৰু নিজৰ সন্তানটিক যদি তাইৰ জন্মদিনটো সঠিকভাৱে ক'ব নোৱাৰোঁ মইনো কিহৰ মাকজনী হ'লোঁ সেই প্ৰথম তাই মোৰ পৰা কিবা এটা বিচাৰিছে তাইক মই নিদিয়াকৈ কেনেকৈ থাকোঁ বোৱাৰী
থৈছো দিয়া মামা মনত পেলাবা প্লিজ এইমাত্ৰ ৰূপমে মাজনীক ফোন কৰিছিল সি বোলে আমাৰ সাগৰৰ দ্বাৰা দেউতাকক বুজাবলৈ চেষ্টা কৰিব যদি বুজে ভাল কথা আৰু যদি নুবুজে সি বোলে অকলে আগুৱাব মানে কি কৰিব খুজিছে মই একো বুজি পোৱা নাই কি কৰিব খুজিছে সি মই বেলেগ একো কৰিব খোজা নাই বা যাক ভাল পাইছোঁ তাইক মই বিয়া কৰাম বাছ কথা সেইখিনি আৰু দেউতা দেউতাক মই বুজাবলৈ চেষ্টা কৰিম দেউতাই যদি নুবুজে তেনেহ'লে মোৰ কোনো উপায় নাই উপায় নাই মানে কি কৰিবি তই কৈছোৱে দেখোন বিদিশাক মই বিয়া কৰাম দেউতাইতো এই বিয়া মানি নলয় সেইটো দেউতাৰ প্ৰব্লেম মোৰ নহয় এইবোৰ তই কি কৰিছ ভাইটি দেউতাক অমান্য কৰিবি তই কেৱল এজনী ছোৱালীৰ কাৰণে তেনে নকৰিলে বিদিশাৰ লগত চৰম অন্যায় কৰা হ'ব পাৰে আৰু যে দেউতাই দুখ পাব পাছত সেই দুখিনিক আমি সুখ কৰি পেলাম দেউতাৰ সকলো আশাই আমি পূৰণ কৰিম নাই নাই ভাইটি এইবোৰ উচিত কথা নহ'ব সেইকাৰণে কৈছোঁ বা তহঁতে আটাই মিলি দেউতাক বুজা মই ভাড়াতীয়া দাদাকো কৈছোঁ বুজাবলৈ ঘৰৰ বিদ্ৰোহী হৈ কিবা কৰাৰ ইচ্ছা মোৰ নাই কিন্তু ঘৰখনে যদি অকৰামী কৰে তেনেহ'লে ময়ো অকৰামী কৰিবলৈ বাধ্য ভাইটি প্লিজ সেইবোৰ তই একো নকৰিবি তহঁত কোনেও যদি মোৰ কাষত থিয় নিদিয় তেনেহ'লে মই অকলেই যাব লাগিব অন্য কোনো ৰাস্তাটো নাই হ'ব বিলখন কাইলৈ মই পঠিয়াই দিম অ'কে ৰূপম তই বোলে বহুদিন শ্ব'ৰুমলৈ যোৱাই নাই বেপাৰ চেপাৰ এৰিলিয়ে নেকি যদি চাকৰিও নকৰ বেপাৰো নকৰ কৰিবি কি তই কি কৰিম নাজানো কিন্তু কাৰোৰে লগত অন্যায় নকৰোঁ বেলেগে কৰা দুখৰ শাস্তি আন কাৰোবাক নিদিওঁ মই এতিয়া কি কৰিম কওক দাদা ৰূপমৰ দেউতাকে কাঢ়া অৰ্ডাৰ দি দিছে এনে অভদ্ৰ ঘৰৰ ছোৱালী এজনী বোলে তেওঁৰ ঘৰলৈ বোৱাৰী হৈ যাব নোৱাৰে আৰু এইপিনে দাদাই মোক ঘৰৰ পৰা ওলোৱাটো বন্ধ কৰি দিছে বিয়া বোলে মই তাৰ চামচানৰ লগতে হ'ব লাগিব এতিয়া আমি কি কৰিম কওক একো কৰিব নালাগে তুমি যি কৰিব লাগে মই কৰিম কি কৰিব আপুনি কৰিম নহয় কিবা এটা কৰিবতো লাগিবই অসুৰ দানৱৰ ওচৰতো আৰু ইমান সহজতে হাৰি যাব নোৱাৰি তুমি কেৱল ৰূপমক বুজাবা মই বুজাম সিও হাৰি যাব নালাগে তাৰ দেউতাকে এই বিয়া কেতিয়াও মানি নলয় তাতে দেউতাকক অমান্য কৰি সি তোমাৰ কাষলৈ আহিব লাগিব নাজানো সিমানখিনি সাহস ৰূপমৰ হ'ব নে নহয় গুৱাহাটীৰ পৰা নগাঁৱলৈ আহি যদি সি প্ৰেম কৰা সাহস কৰিব পাৰিছে এই সাহসখিনি সি কিয় কৰিব নোৱাৰে পাৰিব লাগিব তাক কেৱল ক'বা আমাৰ কইনা ৰেডি ৰভা ঘৰৰ সাজু ৰান্ধনী হেতালৈ আহি গৈছে মাছ মাংসত মছলাখনা শেষ কেৱল ৰূপম দৰা হৈ আহিলে হ'ল আপোনাৰ কথাকেইটা শুনিলেতো এনেকুৱা লাগে যেন আমাৰ বিয়া হ'বই আৰু তোমাৰ কপালখন দেখিলে ভাৱ হয় যে বিয়াখন চমু চাপি আহিছে আপোনাৰ ভণ্টিয়ে যদি মোৰ লগত সংসাৰ কৰিবলৈ ৰাজি নহয় কেনেকৈ ৰাজি নহ'ব দস্তুৰ মত কোৰ্টৰ কাগজত চহী কৰি ভাবি গুণি সিদ্ধান্ত ললো মই মাজনীৰ পক্ষতে থিয় সি ক'লেই হ'ল নেকি সেইখন ঘৰে মোক ইমান অভদ্ৰামী কৰি খেদি পঠিয়াইছে আৰু সি সেইখন ঘৰৰ ছোৱালীকে ইয়াত সোমোৱাই ল'ব বিচাৰিছে এইবোৰ কিবা কথা হ'ল নেকি নিয়ম মতে মোক কৰা অভদ্ৰামীৰ সি প্ৰতিশোধ ল'ব লাগিছিল কিন্তু সি কৰিছে কি ছোৱালীজনীক বিয়া পাতি আনি সেইখন ঘৰক সন্মান যাচিব বিচাৰিছে সেইবোৰৰ কাৰণে ছোৱালীজনী ৰেছপঞ্চিবল নহয় দেউতা হ'ব ভাইৰৰ পক্ষলৈ যুক্তি দৰ্শাব নালাগে তোৰ কথা মতে মই সেইখন ঘৰলৈ গৈছিলো কিন্তু গৈ কি পালো লাজ অপমান আঘাত মই আজি পল্লৱৰ লগত কথা পাতিছো অহা মাহত তহঁতৰ বিয়াখন হ'ব দুইখন ঘৰে কথা পাতি দিন বাৰ খাটাং কৰি পেলাম আৰু তোৰ বিয়াখনৰ পাছতে মই ৰূপমৰ বিয়া পাতিম মই পচন্দ কৰা ছোৱালী তেতিয়ালৈকে সি ৰৈ দিয়ক ন্যায় বিচাৰ কৰাৰ নামত সি জাকে তাকে মালা পিন্ধাই দিব নালাগে
বছ ঘৰৰ মানুহখিনি খবৰ দিছনে নাই? দিছোঁ। সেইদিন আটাইকে আহিবলৈ কবি। কোৰ্টত কামফেৰা হৈ উঠাৰ পাছত তহঁতি পাৰ্টি কৰ, ফুৰিবলৈ যাওঁ, যি কৰ কৰি থাকিবি। মোৰ ঝামেলা খতম। আপোনাৰহে ঝামেলা খতম হ'ব, কিন্তু মোৰ যে নতুনকৈ ঝামেলা আৰম্ভ হ'ব। কেনেকৈ? আপোনাৰ ভণ্টিয়ে যদি মোৰ লগত সংসাৰ কৰিবলৈ ৰাজি নহয়। কেনেকৈ ৰাজি নহ'ব? এই দস্তুৰ মত কোৰ্টৰ কাগজত চহী কৰিব। লিগেলি তহঁত হাজবেণ্ড ৱাইফ হবি। আৰু ইলিগেলি যদি সেই ল'ৰাটোৰ লগত তাই সম্পৰ্ক ৰাখে, আৰু যদি বিয়াৰ এবছৰৰ পিছতে মোৰ পৰা ডিভোৰ্চ বিচাৰে তাই, মাৰি পেলাবি তাইক। যদি তই নোৱাৰ মোক মাতি দিবি। মামৰ পৰা আঁতৰাই পিষ্টলটোক নতুন কৰিবলৈ মোক বৰ বেছি সময় নালাগে। হেৰা তোমালোকে এনেকৈ থিয় হৈ কি কৰিছাহে? ডিউটি কৰিছো। ডিউটি মানে চাকৰি? চাকৰি। এনেকৈ থিয় হৈ থাকিও চাকৰি কৰিব পাৰি নেকি? ডিঙি চিঙি শুকাই নাযায়? চাহ তাহ খাবলৈ মন নাযায়? ৰ'ব মই চাহ দুকাপ বনাই আনো। নালাগে। কিয়? ডিউটি টাইমত চাহ খোৱাৰ পাৰ্মিশ্যন নাই। কিয় নাই? চাহ খালে ডিউটিত মনোযোগ কমি যাব যে, সেইকাৰণে। পানী খাব পাৰিনে নোৱাৰি? পানী খাব পাৰি। ডিঙি শুকাই গৈছে। ৰ'ব মই চৰ্বত দুগিলাচ বনাই আনো। খুৱাই দিয়া। আৰু দাদা কি ক'লে? নাই জেগা পাই নলৰে। চাহ খাব নাখায়। আৰু দাদা কি ক'লে? নাই জেগা পাই নলৰে। চাহ খাব নাখায়। চৰ্বত বনাই দিম বুলি ক'লো। পাকৰ নেমু আছে বনাই দিছো। কিন্তু দাদা ইহঁত দুটাক ইমান মৰম কৰি কি লাভ? আমিতো ইহঁতক চাকৰিত ৰখা নাই। যিয়ে ৰাখিছে সিয়ে আপ্যায়ন কৰক। বোলো বেয়া লাগে। এই ৰ'দত এনেকৈ খাৰা হৈ থকাটো কম কষ্টৰ কথা নেকি? মানৱতাৰ কথা এটা আছে। আপোনাৰো কিন্তু অন্তৰখন বান্ধিছো দেই। মৰমৰ বাকচটো তলা এটা ওলমি আছে জানা। মাজে মাজে ভাবো বন্ধ কৰি থওঁ। নথয় কিয় বন্ধ কৰি? কেনেকৈ থবা? চাবি পাত হেৰাইছে। মোৰ একোৱে মনত পৰা নাই কিয়? বাকী চব কথাইতো মনত আছে। সেইবোৰতো একোৱে পাহৰা নাই মই। তেন্তে সেই দিনটো কেনেকৈ পাহৰি পেলালো? মনত আছে মোক হস্পিটেললৈ নিয়া সেই মুহূৰ্তবোৰ। কিন্তু দিনটো কিয় মনত নাই? এনেকৈ পাহৰি যাব লাগেনে? নে এনেই দিন এটা কৈ দিওঁ, মাইনাইতো তাকেই বিশ্বাস কৰি ল'ব। কিন্তু মাকজনী হৈ মই তাইক জন্মদিনটো কেনেকৈ মিছাকৈ কম? সিমান মিছলীয়া কেনেকৈ হওঁ মই? বোৱাৰী দেউতা, আজি মই মোৰ পৰিবাৰৰ ফটোখনৰ সন্মুখত বহুত সময় বহিলো। ভাবিলো মই কি কৰা উচিত। ভাবি গুণি সিদ্ধান্ত ললো মই মাজনীৰ পক্ষতে থিয় হ'ম। আজি আহক দিগন্ত। প্ৰথমতে বুজনিৰ সুৰত কম। নুবুজিলে মাজনীৰ দেউতাকৰ অধিকাৰ সাব্যস্ত কৰি কম। তাৰ পাছত আপোনাৰ ল'ৰাই কেনেকৈ ৰিয়েক্ট কৰিব আপুনি জানে? জানো। সি যি কয় ক'ব। মোৰ ক'ব লগাখিনি মই ক'ম। এজন দায়িত্বশীল দেউতাকৰ দায়িত্ব পালন কৰিম মই। মাজনীয়ে বহুত চকু পানী খৰচ কৰিছে। তাইৰ প্ৰতি টোপাল চকু পানীৰ দাম ৰাখিব লাগিব মই। হেল্ল' নমস্কাৰ, মই সাগৰে কৈছোঁ। আচলতে মই বিদিশাহঁতৰ ভাড়া ঘৰতে থাকোঁ। ভাড়াতীয়া হ'লেও বিদিশাই মোক তাই ককাইকৰ দৰে ভাবে। আৰু মই ককাইক বুলি আপোনাৰ লগত কথা কেইটামান পাতিব খুজিছোঁ। মৰিচিকা দেউতা তোমাৰ লগত কথা পাতিব খুজিছে। মই লগাই দিছো, তুমি কথা পাতা। কোননো? গম পাবা, কথা পাতাচোন। হেল্ল' দাদা, দেউতাক দিছো, কথা পাতক।
হেল্ল' নমস্কাৰ, মই সাগৰে কৈছোঁ। আচলতে মই বিদিশাহঁতৰ ভাড়া ঘৰতে থাকোঁ। ভাড়াতীয়া হ'লেও বিদিশাই মোক তাই ককাইকৰ দৰে ভাবে। আৰু মই ককাইক বুলি আপোনাৰ লগত কথা কেইটামান পাতিব খুজিছোঁ। এজন ককাইকে মোক অপমান কৰি পঠিয়াইছে। মই কিন্তু সিমান মূৰ্খ বুৰ্বক ককাইক নহয়, যিয়ে আপোনাৰ দৰে মানুহ এজনৰ মান মৰ্যাদাখিনি বুজি নাপাম। আৰু মই ইয়াকো বুজো যে যিকোনো এখন ঘৰৰ বোৱাৰী হ'ব পৰাকৈ বিদিশা উপযুক্ত। তাইক নাকচ কৰি আপুনি আপোনাৰ ল'ৰাৰ সপোনবোৰ ভাঙি নেপেলাব। আৰু আপোনাৰ ঘৰলৈ উপযাচি আহিব খোজা লক্ষ্মীজনীক খেদি নপঠিয়াব। তোমাৰ উপদেশ তোমাৰ লগত ৰাখা। তুমি কোন হোৱা মই নাজানো। আৰু মোৰ ইমানো বেয়া দিন পৰা নাই যে অচিনাকি মানুহৰ উপদেশ মানি চলিব লাগিব। ৰূপম মোৰ ল'ৰা, তাৰ সপোন ভাঙিলে মই গঢ়ি দিম। তাত বেলেগে টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই। এইবোৰ কৌশল কটোৱাই লাভ নাই। যথাসম্ভৱ সোনকালে তই তাইক পাহৰি যা। তাতেই তোৰ মংগল। কি হ'ল? ইমান ৰাতিলৈকে তুমি শুবলৈ যোৱা নাই যে? তোৰ কাৰণেই ৰৈ আছো। মোৰ কাৰণে কিয় ৰৈ থাকিব লাগে? মোৰ এটা সিদ্ধান্তৰ কথা তোক জনাব লগা আছে। কি সিদ্ধান্ত? মই ঠিক কৰিছো, মাজনীয়ে যাক পচন্দ কৰিছে তাৰ লগতে তাইক বিয়া দিম। তাইৰ পচন্দ মতেই জীৱনটো কটাব। লোকৰ পচন্দবোৰ জাপি দি তাইক মিছাতে কন্দুৱাব নালাগে। আৰু মই যে ৰঞ্জনক কথা দিছো, তাৰ কি হ'ব? ৰঞ্জনেও জানে যে মাজনীয়ে আন কাৰোবাক পচন্দ কৰে। তেনে এজনী ছোৱালীক ৰঞ্জনে বিয়া কৰাব নোখোজাটো স্বাভাৱিক। তইহে তাক জোৰ কৰি আছ তোৰ বেপাৰৰ ধান্দাত।